Hello guys, welcome to Waxpat. আজি আমি আহিছোঁ খাৰুপেটীয়া ট্ৰান্সপৰ্টত। ইয়াত আমাৰ 2 HP 300 পাউণ্ডৰ এয়াৰ কম্প্ৰেছাৰ আহিছে। কম্প্ৰেছাৰটো মংগলদৈ ডেলিভাৰী দিব লাগে। চাব পাৰিছে কম্প্ৰেছাৰটো আমি গাড়ীত লোডিং কৰি আছোঁ আৰু এই কম্প্ৰেছাৰটো বহুত হেভি হয় আৰু লগত আছে 60 লিটাৰৰ ফৰ্ম টেংক। এই ফৰ্ম টেংকটো আমাৰ অক্সফৰ্ড কোম্পানীত মেনুফেকচাৰ কৰা হয়। এইটো আমাৰ লোডিং কমপ্লেক্স। এতিয়া যাম আমি মংগলদৈ। হেল্ল' গাইজ, ৱেলকাম টু এক্সপেক্ট। আজি আমি আহিছোঁ মংগলদৈ এটা আমাৰ এক্সপেক্ট কোম্পানীৰ হোম টেংক আৰু এটা কম্প্ৰেছাৰ ডেলিভাৰী দিলোঁ। এই কম্প্ৰেছাৰটো আমি আনবক্সিং কৰি আপোনালোকক প্ৰেক্টিকেল কৰি দেখাম। আমাৰ কম্প্ৰেছাৰটো কেনেকুৱা, কি ধৰণৰ হয়, কেনেকুৱা বস্তুটো আপোনালোকে চালে গম পাব। আৰু এতিয়া মই অপেনিং ষ্টাৰ্ট কৰিলোঁ। চাওক, চাব পাৰিছোঁ, অপেনিং কৰি আছোঁ। হাৰ্ড প্লাষ্টিকটো খুলিব নোখোজে। চাব পাৰে যে ইয়াৰ অপেনিং হৈ গ'ল প্ৰায়। চব কৰিছে, এয়া মই ফিটিং কৰি আছোঁ। এইটো আপোনাৰ চাইলেঞ্চাৰ হয়। চাইলেঞ্চাৰটো মই লগাই আছোঁ চব কৰে, যিহেতু এইটো লগোৱাৰ পিছত মানে ইমান শব্দ নহয়, শব্দটো কম হয় মেচিনৰ। চাইলেঞ্চাৰ হয় এয়াৰ কম্প্ৰেছাৰটো। চব কৰিছে, চাইলেঞ্চাৰটো মই লগাই আছোঁ। আমেৰিকান হেকাৰ ধুনীয়াকৈ লগাই দিওঁ।